Hi friends, এয়া আজি নৱমী পূজা হয় আমি বাৰু আজি নৱমী অকমান আমাৰ ইয়াতে বতৰটো ভাল কৰিছে আমি পূজাত যাব ওলাইছো না যাই দে মিষ্টাৰে পূজা চাবলৈ যাব মন নাই কিন্তু আমাৰ জুৰত ওলাই আহিছে পুৰা গাঙৰ পূজাখনতে লাগি থাকে আমি কৈছো বলো নাই নাই নহব দে পূজা চাব নিব লাগিব বেবি কত যাম মন্দিৰত আমি মন্দিৰত পূজা চাবলৈ যাম মানে আমি চন্দিকা মন্দিৰলৈ যাম পূজা চাবলৈ এপিনে মাজনী দাদু চাং কি কৰিছা ইহঁতে কি কৰি আছে চাবলৈ দিয়া দাদু আমি গৈ আছো পূজালে চন্দিকা মাৰ পূজা চন্দিকাৰ দেৱালৰ তাত পূজা যে হয় সেইখন পূজালে গৈ আছো গৈ তাৰ পৰা কিবা কিবি অকমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম কিমানখিনি পাৰো দেখিছেনে চন্দিকা দেৱালয়লৈ আহিলোঁ বাৰু কিন্তু ইমান মানুহ এই দুপৰীয়া সময়তে বহুত বেছি মানুহ হৈছে গধূলিলে এনে বেলেগবাৰ গধূলিও অহা যায় গধূলিও বহুত মানুহ পাওঁ ভাবিছোঁ এবাৰ দুপৰীয়া টাইমতে আহিলে অকণ মানুহ কমকৈ পাম কিন্তু ইমানেই বেছি মানুহ উৎসৱ বুলি ক'লে মানুহ হ'বই দিয়কচোন কিবা এটা ভালো লাগে মানুহবিলাক দেখিলে